যদিও আছামিজ ভিলেজ ৰকষ্টাৰ এটা শ্বৰ্ট ফিল্মৰ চেনেল হয় তথাপিতো আপোনালোকলৈ আমি বিহু আৰু বৰনৃত্য আগবঢ়ালোঁ। ইয়াৰ কাৰণ হৈছে বৰ্তমান পৰিস্থিতিৰ বাবে উদ্ভৱ হোৱা কিছু সমস্যা। আশা কৰোঁ আপোনালোকে ক্ষমা কৰি দিব আৰু আমাৰ বিহু আৰু বৰনৃত্য উপভোগ কৰিব। ধন্যবাদ। জাননী
সেইটোকে আনি বুলি খায় মাইনা বৰে ঘৰ সাজিলো যোৱা বছৰ মাটি খুলি বন্ধ কৰ উঠকৈ মইনা তাকে যদি কোৱা না কঢ়াই দিম মই গহনা আৰু যদি লাগে নদিন মোৰে কোমল কৰি যায় হায় ঈশ্বৰ gòn thăng hong lê lê đà là gì đừng đi nâng xa cho và gòn thăng hong lê lê đà là gì ai ô hai ma tới giờ bơ gan dễ mà ai ô hai ma tới giờ bơ gan dễ mà
কাঞ্জেমা দলনি পথাৰত গৈ ভুয়ে ৰুব যাং আয়ো হাইমা दै জব জব কাঞ্জেমা আমি বিহু ডান্স কৰিলোঁ ক'তো যাব পৰা নাই সেইকাৰণে ঘৰতে বাৰীতে ওলাই বিহু ডান্স কৰিলোঁ কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু আমাৰ প্ৰেক্টিচ নাছিলে আমি জাহা তাহাকৈ কৰি দিলোঁ আৰু বহুতো ভুল হৈছে আপোনালোকে পাৰে যদি ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব চ' থেংক ইউ সমূহ অসমবাসী ৰাইজক মই আমাৰ আছামিজ ভিলেজ ৰকষ্টাৰ্ছৰ টীমৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলো ঘৰত থাকক সুৰক্ষিত থাকক যদিও এইবাৰ বিহু মানে যিমান উৎসাহেৰে আমি পালন কৰোঁ সিমান উৎসাহেৰে এইবাৰ পালন কৰিব পৰা নাই সেমেকা বিহু তথাপিতো বিহু জানো কেতিয়াবা অসমীয়াৰ মন প্ৰাণৰ পৰা ওলাই যাব পাৰে নোৱাৰে গতিকে আমাৰ মনত বিহু আছে আৰু আমি সেয়ে থাকিব নোৱাৰি নাচিলোঁ আপোনালোকে আমাক ছাপোৰ্ট কৰিব আগলৈও আৰু আমাক সদায় উৎসাহ জগাই যাব ধন্যবাদ